আজি আকৌ নতুন এটা ভ্লগলৈ আহিলোঁ। তো বহুত দিন বনোৱাই ভাবিলোঁ যে আজি বনাওঁ আৰু আজি জিজু অহা কথা আছে। জিজু আহি আছে এতিয়া। চিৰিণী আছিলে, চিৰিণীৰ দৰকাৰী লৈ পোলাও কিবা কিবি লৈ আহিছে আৰু তো বাইদেউজন নাহিলে, জিজু অকলে আহিছে চাগে। কালি মানে যাবগৈ অহাকালি। তো এতিয়া কি কৰি আছোঁ আৰু মা কি কৰি আছে, তো বলক আজি ইমানটো দীঘল নহ'ব পাৰে ব্লগটো। তো যিখিনি পাৰোঁ সেইখিনি মই দেখাওঁ। তো বলক এতিয়া। তো এয়া মা লোকেল মুৰ্গীৰ পাখি এৰুৱাই আছে। বহুত বেয়া গোন্ধ ওলাই আছে তাৰ মাজতে। তো এতিয়া মই চাউলখিনি ধুওঁ আৰু ভাতখিনি মই তুলি দিওঁ। তো বলক। তো এয়া চাউল উলিয়াই আছোঁ। তো ভাত বনাবৰ কাৰণে মই উলিয়াব লগা হৈছে। এদিনো ভাত নবনাওঁ, তো আজি জিজু অহাৰ কাৰণে বনাইছোঁ। দুটাইমান দিম ন? মানুহ হ'লো 4টা, দুটামান চাউল আৰু এটা ধুই লওঁ। এতিয়া ধুইছোঁ আৰু চাউল অলপকৈ। তো কুকাৰটো ধুব লগা আছে। এতিয়া বনাম আৰু ভাত। মই কেনেকুৱা হয় আপোনালোককো দেখাম। এদিনো নবনাওঁ, আজি হঠাৎ আৰু বনাব লগা হৈছে। তো মই পানী চলাই মানে এনেকৈ থাকোঁ আৰু সেইটো মোৰ নিয়ম। আপোনালোকৰ নিয়ম আছে যদি মোক কমেণ্টত জনাবচোন। তো এতিয়া কুকাৰ পাতি দিলোঁ গেছত। এতিয়া ভাত হ'ব আৰু পাগলে হ'ব। গেছটো আকৌ নুমুৱাই দিলোঁ চাওক। আমাৰ টিটু মহাশয় আছে শুই। ক'ত গ'ল এইটো? আমাৰ টিটু ইয়াত আছে। অ' তোমাৰ ৱাইফজনীয়ে শুই আছেহি। আহাচোন, আহা। ইমান এলাহামনি। এইজনী শুই আছে, এইজনী টিটু ৱাইফজনী। দুইটা হাজবেণ্ড ৱাইফ আৰু মোক বহুত মিছা কথা ক'লে। কোনে জানেনে? মায়ে মানে জিজু আৰু বাইদেউ অহা কথা আছে। তো মোক মানে মিছা কথা ক'লে যে অকল জিজু আহিব। আৰু এতিয়া কেইটা বাজিছে? 1 বাজিছে। তো 1 বজালৈকে এতিয়াও অহাই নাই। এতিয়া কাপোৰ পেক কৰিহে আছে। তো আহিবহে এতিয়া। তো মোক মিছা কথা ক'লে এনেই। মোক মানে ছাৰপ্ৰাইজ দিয়া কথা আছিল চাগে, মোৰ আইডিয়া কৈছোঁ আৰু। তো মোক মিছা কথা ক'লে মা। তো জিজু আৰু বাইদেউজন দুইটাই আহিব। তো বাইদেউজন কেইদিনমান থাকিব চাগে। তো মোক কিন্তু বহুত মিছা কথা ক'লে দেই। ৰাতিপুৱাৰ পৰা মোক সঁচাকৈ মই কালিৰ পৰা মই ভাবি আছোঁ বাইদেউজন কিয় নাহে, মানে অকল জিজু আহিব। মোক ইমান মিছা কথা ইমান ঠগিছে দেখিছেনে? মোৰ মানে বহুত মানে যে মিছা কথাত মানে ঠগাত এক্সপাৰ্ট। মই মানে অলপ মানুহজন বুৰ্বক আছিলোঁ, সেইকাৰণে মানে সকলোৱে ঠগায়ে মানে মোক। মিছা কথা ক'লে সেইকাৰণে এতিয়া মানে মাৰ মুখতে ওলাই গ'ল পৰহিলৈ ধনি মই চাউল ধুই থকাতে। তো তেতিয়া মানে মই গম পালোঁ মানে কেনেকৈ গম পালোঁ। তো মাহীয়ে মানে মাক কৈ আছে যে বাইদেউজনৰ নাম হ'ল তৰালি। তো তৰালি যাব নালাগে। সেইকাৰণে মানে কিবা কিবি কথা পাতি থাকোঁতে মানে মই গম পাই গ'লোঁ। তো সেইকাৰণে এতিয়া গম পালোঁ। তো বাইদেউজন আৰু জিজু আহিব। তো ফাইনেলি এতিয়া মনটো অলপমান ভাল লাগিছে। জিজু অকলে আহিলেও ইমান ভাল নালাগে ন। মই জিজুৰ লগত ইমান কথাই নাপাতোঁ। তো সেইকাৰণে বাইদেউজনো আহিব। তো এতিয়া ফুল হেপী। তো বাইদেউজন আহিলে আৰু জিজু আহিলে দেখাম কি হয়। তো এতিয়া লং হৈ গৈ থাকিব পাৰে ব্লগটো। তো মই অথনি কৈছিলোঁ শ্বৰ্ট হ'ব। তো এতিয়া লঙো হ'ব পাৰে কাৰণ বাইদেউজন আহিবতো। তো এতিয়া ব'লক কি কৰোঁ আৰু। দি আছোঁ দেই। এয়া ভাত উলিয়াইছোঁ দুইটাৰ কাৰণে আৰু মা দম দি আছে। দুইটা চিঞৰ বাখৰ লগাই আছে। দি আছোঁ। দি আছোঁ। ভাতখিনি ঠাণ্ডা হ'ব দিছোঁ। এয়া ভাত মই পানী ভাতগাল বনালোঁ। বেছি পানী হ'ল চাগে। দি আছোঁ দেই। সানিব পৰা নাই গৰমত। তো ভাত দিওঁ এতিয়া দুইটাকে বহুত হুলস্থুল লগাই আছে। তো এতিয়া আমাৰ এইটো টিপি খাই আছে আৰু সি নাখায়, তাৰ পেচ লাগিল। দুইটাৰে হুলস্থুল। তো এজনী ৱাইফ, তো তাইও খাই আছে।
তো বাবাই আইচক্ৰীম আনিছে ষ্ট্ৰবেৰীৰ আৰু গৰমত ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাম আৰু বিশেষকৈ ষ্ট্ৰবেৰী আইচক্ৰীমটো খাই বহুত ভাল পাওঁ আৰু চকলেটৰটো ইমান ভাল নালাগে মিল্কৰটো ভাল লাগে তো আপোনালোকে কেনেকুৱা আইচক্ৰীম খাই ভাল পায় তো কমেণ্টত মোক ক'ব তো ভাতকেইটা খাই লওঁ আৰু তো বাইদেউহঁত অহাৰ আগতেই মই এতিয়া নেমু মানে গুড়া জলকীয়া নিমখ দি নেমু যে এটা কিবা চাটনি বুলি কয় সেইটো যে কৰে সেইটো বনাই খাব মন গৈছে এতিয়া চুৰিখন ক'ত আছে সেইটোৱে বিচাৰি পোৱা নাই মই আলহী ন সেইকাৰণে চুৰি বিচাৰি নাপাওঁ ক'ত আছে বিচাৰি লওঁ কাটি হৈ গ'ল তেতিয়া গুড়া জলকীয়া দিওঁ অকণমান সৰহকৈ দিওঁ খায়ো ভাল লাগিব নিমখ দিওঁ নুঠাই হৈছে আৰু হাতেৰে নকৰিলে একো কাম নহ'লেই সঁচাকৈ অকণমান দিছোঁ এতিয়া মিক্সাৰ কি মজা লাগিব খাই চাগে এইটোকো টেষ্ট কৰি চাই লওঁ বঢ়িয়া আনিছোঁ টেঙা বস্তু খালেতো জিভাত মানে পানী আহি যায় ৰখাবলৈ কথা নাই এইটো অকণমানহে হ'ল আৰু অলপমান হ'ব লাগিছিলে খাবৰ কাৰণে মানে মায়ে মোক ইমান টেঙা বস্তু খাব নিদিয়ে মানুহজনী ক্ষীণ হয় ন সেইকাৰণে মানে ইমানো খাব নিদিয়ে আৰু সেইকাৰণে অকণমান লুকাই কৰি আনিছোঁ আৰু খাবৰ কাৰণে নহ'লে মানে ভোকত নিদিয়ে মানে মানুহৰ ভাল নাথাব খাই কিন্তু মস্তি লাগিছে দেই আমাৰ বাইদেউহঁত অহাই নাই সেইকাৰণে টাইম পাছ কৰি এইবোৰ খাই আছোঁ আৰু আকৌতো আহিলে খাবলৈ আছেই কিবা কিবি সেইকাৰণে খাই আছোঁ খাব মন গ'ল তো ফাইনেলি বাইদেউহঁত আহিল মা এতিয়া স্প্ৰাইট পাৰি দি আছে খাবৰ কাৰণে সকলোলৈকে আৰু আমো কাটি দি আছে তো জিজু অলপমান খাইছে আৰু অলপ বাইদেউজনে ঠাণ্ডা ঠাণ্ডা ৰসমলাই আনিছে এতিয়া খাওঁ আৰু গৰমত ঠাণ্ডা খোৱাৰ আমেজে বেলেগ আৰু গৰম দিনত এনেও ঠাণ্ডা বস্তু খাবলৈ মন গৈয়ে থাকে বাৰু ৰাতি সকলো ভাত খাবলৈ বহিলোঁ বাইদেউজন আৰু জিজু তো বাইদেউজনে ভাজি দি আছে মোকে আৰু জিজুকে খাবলৈ তো আজি মাংস তৰকাৰী ইমান খাব মন নাই সেইকাৰণে একে খালোঁ তো হে গাইজ তো মানে এটা বহুত দুখৰ কথা মই যোনদিনাখন ভ্লগটো বনালোঁ তো সেইদিনাখন মই মানে পাছৰ দিনাখনো দিব পৰা নাই তো মোৰ স্কুল আছিল তো স্কুললৈ মই গৈ আছিলোঁ তো আজিকালিতো স্কুল সোনকাল কৰি দিলে আপোনালোকেতো গম পাইছেই তো 7টাৰ পৰা স্কুল বহে তো 7:30টাৰ পৰা ক্লাছ কৰে তো সোনকালে আহোঁ কিন্তু মানে ইমান সোনকালে আহিও টোপনি ধৰে তো মই শুই যাওঁ আকৌ পাছত পঢ়িব লাগে সেইকাৰণে মই এডিট কৰিব পৰা নাছিলোঁ ইমান দিন ভ্লগটো বাইদেউজন অহা এতিয়া কমে 4-5 দিন হৈ গ'ল তো আৰু এটা বহুত দুখৰ কথা তো মই স্কুল গৈছিলোঁ যোৱাকালি তো আজি স্কুল নগ'লোঁ বৰষুণ দিয়াৰ কাৰণে তো মোৰ এই নাকটো দেখিছেনে নাকটো মানে বহুত বেয়া মানে ষ্টৰি হৈ গ'ল ছাইড ষ্টৰি তো মানে মই ক্লাছটোত মানে বহি আছিলোঁ তো মোৰ লগৰ ছোৱালী এজনী বেগটো মানে এনেকৈ টান মাৰি দি লৈ পেলাই তো মোৰ নাকফুলাটো ভাঙি গ'ল আৰু নাকফুলাটো গ'ল্ডৰ আছিলে নাকফুলাটো স্কুলতে পৰিল তো ইমান বিচাৰিও নাপালোঁ আৰু তো বালিত চাগে মিহলি হৈ গ'লগৈ তো মোৰ ভাগ্যখন বেয়া তো বিচাৰি নাপালোঁ গ'ল্ডৰ বস্তু হেৰালে মানুহে কয় যে
বেয়া। তো যি কি নহওক আৰু তো কপালত যিটো ৰাখিছিলোঁ সেইটো হ'বই। তো নাকতো বহুত দুখ পালোঁ, মানে এনেকৈ টান মাৰি দিলে ন, টান মাৰি দিলে যদি এটা গ'লৰ বস্তু বা এটা বস্তু যদি এনেকৈ টান মাৰি দি ভাঙি গুচি যায়, তো সেইটো বস্তু কিমান দুখ পাব আপোনালোকে ভাবি চাওক। তো মোৰ নাকৰ এতিয়া বিষ, তো লগৰ ছোৱালী একো ক'বও নোৱাৰোঁ। তো তাৰপৰাতো এতিয়া বস্তু খুজিলে নহ'ব ন, মানুহে কি বুলি ক'ব। তো এইটো নিজৰ এটা ষ্টেটাছ থাকে, সেইকাৰণে হ'ব আৰু কপালত যিটো আছে সেইটোৱে হ'ব। তো এতিয়া সেইকাৰণে স্কুলো নগ'লোঁ আৰু ইমান দিন মই ব্লগ দিব নোৱাৰিলোঁ কাৰণে আপোনালোকক বহুত চৰি। তো আজি ব্লগটো দিম আৰু তো আপোনালোকে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো ইমানখিনি ছাবস্ক্ৰাইব কৰিছে, তো 67টা ছাবস্ক্ৰাইবাৰ হ'ল মোৰ। তো আৰু অলপমান কৰি দিয়ক, যাতে আৰু মই অলপমান ভালকৈ কৰিব পাৰোঁ, যাতে আপোনালোকৰ লগত মোৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰোঁ। তো আপোনালোকক দোৱা কৰক যাতে মই স্কুল গৈ লৈ পেলাই আকৌ গলৰ সেইটো নাকফুলটো মই পাওঁ। আজিতো নগ'লোৱেই, তো কোনোবাই যদি পাইছে যদি লৈ ল'ব আৰু যদি পাইছে যদি কিছুমানে দিবও পাৰে, কিছুমান মানুহ ভাল থাকে। তো আজি ইমানটোৱে ব্লগ আছিল। তো বাই বাই গাইজ।